নমস্কাৰ, আশা কৰোঁ সকলো ভালে কুশলে আছে। অলপ দিন আগত মই এটা ভিডিঅ' বনাইছিলোঁ আপোনাৰ চৰকাৰী চাকৰি ভাৰ্চেছ ব্যৱসায় মাজত, যে চৰকাৰী চাকৰি কৰিলে কি হয়, ব্যৱসায় কৰিলে কি হয়। তাত বহুতজনে বহুত কমেণ্ট দিছে আৰু সকলোকে উত্তৰ দিবলৈ হয়তো মই তেনেকৈ সক্ষম হোৱা নাই। দুই এটা মেছেজ তাত দিছোঁ। কথাটো হ'ল, চাকৰি নকৰি যদি ব্যৱসায় কৰে তেতিয়া আপোনাৰ কি হয়, মানে আমাৰ সমাজত বৰ্তমান চাকৰি হেৰিটো ডিমাণ্ডটো বেছি আছে, ব্যৱসায়ৰ ডিমাণ্ডটো বহুত কম আছে। তো কথাটো এনেকুৱা ধৰণৰ, বহুতজনে বহুত কমেণ্ট এনেকুৱা দিছে যে মই আজি 8 বছৰে বেলেগৰ তাত কাম কৰি আছিলোঁ, এতিয়া ঘপককৈ এৰি পেলাই কি ব্যৱসায় কৰিম, কি কাম কৰিম। এতিয়া চাওক এটা কথা, যদি আপোনাক ছাকচেছ হ'বলৈ আছে, আপোনাক দৌৰিবলৈ আছে, তেন্তে কষ্ট আপুনিয়ে কৰিব লাগিব। সূৰ্যৰ দৰে যদি আপুনি জিলিকিবলৈ আছে, তেন্তে সূৰ্যৰ দৰে প্ৰথমতে জ্বলিবলৈ শিকক। এতিয়া ৰিস্কটো ল'বই লাগিব ভাই, কাৰণ কি জীৱনত যদি আপুনি ৰিস্ক নলয় তেন্তে কাম কেনেকৈ হ'ব। যিকোনো কামতে ৰিস্ক ল'বই লাগিব। আৰু এইটো নহয় যে আপুনি চাকৰিটো এৰি দিলে যে কাম কৰি খাব নোৱাৰিব। যদি আপোনাৰ নিজৰ কামৰ ওপৰত ভৰসা আছে তেতিয়া আপুনি চাকৰি কৰক, আৰু যদিহে আপোনাৰ নিজৰ ওপৰত ভৰসা আছে তেন্তে আপুনি ব্যৱসায় কৰক। মই এইটো কথা কোৱা নাই যে আপুনি চাকৰি এৰি আহি পেলাই ব্যৱসায় কৰক, কেনেবাকৈ ফেইল হ'ল তাৰ কাৰণে মই দায়বদ্ধ হ'ব লাগিব। গতিকে মই সেইটো কথা ক'বলৈ বিচৰা নাই, কিন্তু আপোনাৰ মনটো থাকিব লাগিব, কাৰণ আপুনি কি চিটুৱেশ্যনত আছে মইতো নাজানো ন। গতিকে আপুনি আপোনাৰ চিটুৱেশ্যনৰ পৰা ওলাই আপুনি চিন্তা কৰিব লাগিব। আপোনাৰ চিটুৱেশ্যন বেয়াও আপুনি চিন্তা কৰিব লাগিব, কাৰণ চাওক, বয়স ইয়াত মেটাৰ নকৰে। কোনোবাই বিয়া বাৰু পাতিছে সেইটোও মেটাৰ নকৰে, কাৰণ ধীৰুভাই আম্বানীয়েও বিয়া পতাৰ পিছতে আৰম্ভ কৰিছিলে 33 বছৰ বয়সত। গতিকে তেনেকুৱা ধৰণৰ কথাবোৰ। এতিয়া আপুনি কি কৰিব বিচাৰিছে সেইটো আপোনাৰ ওপৰত কথা। আপোনাক যদি জীৱনত কিবা কৰিবলৈ আছে, আগবাঢ়িবলৈ আছে, ডাঙৰ কিবা কৰিবলৈ আছে, তেন্তে সেইটো নিজে ওলাই আহিব লাগিব। কাৰণ নিজৰ সমস্যাবোৰ আপুনি নিজে সমাধান কৰিব লাগিব। মই মাত্ৰ দুই এটা কথাহে ক'ব পাৰিম। মোৰ তেনেকুৱা বিভিন্ন প্ৰব্লেম আছে, সেইবোৰো মই সমাধান নিজে কৰিছোঁ। বেলেগৰ মাত্ৰ মই আইডিয়াহে লৈছোঁ। গতিকে তেনেকুৱাই, যদি কোনোবাই কিবা কৰোঁ বুলি ভাবে তেওঁক কোনোতো ৰখাব নোৱাৰে, তেওঁ কৰিবই। কিবা এটা কৰাৰ মানুহৰ হেঁপাহ থাকিব লাগে, কিবা এটা কৰাৰ ইচ্ছা থাকিব লাগে, কিবা এটা গ'ল থাকিব লাগে। তেনেকুৱা ক্ষেত্ৰত আপুনি যদি ভাবে, কাৰণ কি চাওক, বহুত ব্যৱসায় এনেকুৱাও আছে যিহেতু আপুনি চাকৰি কৰি থাকিব পাৰে। কাৰণ মই যেতিয়া কলেজত পঢ়ি আছিলোঁ, তো মই কলেজত পঢ়ি থকা অৱস্থাতে মই বিভিন্ন ধৰণৰ সৰু সুৰা ব্যৱসায় কৰিছোঁ। গতিকে আপুনি এইটোক লৈ ইনচিকিউৰ হ'ব নালাগে যে মই ওলালে ব্যৱসায়টো কৰিম, কি কৰিম, চলিবনে নচলে। এটা কথা, আপোনাৰ এলেকাত চলিব পৰা ব্যৱসায় আপুনি চলাব লাগিব। কাৰণ কি এটা কথা, ধৰি লওক আপুনি এনেকুৱা এটা বস্তু লৈ আহিলে যিটো বস্তু আপোনাৰ এৰিয়াত নচলে, সেই বস্তুটো আপুনি মাৰ খাই যাব লাগিব। গতিকে ব্যৱসায়টো কৰোঁতে অকণমান অবজাৰ্ভেশ্যন এটাও লাগিব, যে এই ব্যৱসায়টো মই কৰিমেই, এই বস্তুটো মোৰ এৰিয়াত চলিবনে নচলে, কেনেকুৱা ধৰণৰ চলিব, কম চলিব, বেছি চলিব। চলাতটো চলিবই, 100% চলিব, কিন্তু অবজাৰ্ভেশ্যনটো কৰি ল'লে ভাল হয় কি এই বস্তুটো মোৰ তাত চলিব নাই। কাৰণ এনেকুৱা এটা যদি বস্তু লৈ আহে যিটো বস্তু আপোনাৰ এৰিয়াত ডিমাণ্ডেই নাই, সেইটো বস্তু কৰিলে আপোনাৰ ব্যৱসায়টো নচলিব আৰু আপুনি হতাশ হ'ব। সেইকাৰণে প্ৰথম অৱস্থাত অবজাৰ্ভেশ্যনটো কৰি লোৱাটো ভাল, যে ব্যৱসায়টোৰ ওপৰত অবজাৰ্ভেশ্যনটো কৰি ল'লে আপোনাৰ নিজৰ সুবিধা হয়। তেতিয়া ধৰক আপুনি হতাশো নহয়। গতিকে তেনেকুৱা ধৰণৰ কথাবিলাক, সৰু সৰু কিছুমান কথা ন'টিচ কৰিলেই হ'ল, ডাঙৰ বিশেষ একো কথা নাই। তেনেকৈ ধৰণে আগবাঢ়িলেই হ'ল। আৰু যদি বিশেষ কিবা জানিবলগীয়া থাকে মোৰ কমেণ্ট কৰিলেই হ'ল, ক'বলৈ চেষ্টা কৰিম। থেংক ইউ।